তোমালোকে নিশ্চয় দেখিছা ভিডিঅ' বনোৱা মোক মানুহক আৰু সেইবোৰক কন্টেন্ট ক্ৰিয়েটৰ বুলি কয় সিহঁতেতো শিকি যায় জীৱনত কি কৰিব লাগে কেনেকৈ কন্টেন্ট ক্ৰিয়েট কৰিব লাগে সাইকোলজি কি চলি আছে মাৰ্কেটত কি টপিক চলি আছে বাট আমি যিবোৰে চাও সেইবোৰে কিন্তু বুজি নাপাও সো এই কাৰণে এটা বস্তু শিকি লোৱা যে কন্টেন্ট ক্ৰিয়েটৰ জুনে নহক কিয় ইয়েস তোমাৰ কাৰোবাক ভাল লাগে কোনবাৰ কথা ভাল লাগে কথা কোৱা ষ্টাইল ভাল লাগে বাট হেইটো হিয়তৰ জীৱন বুলি ভাবি নলবা তুমি যদি সোৱা আজি বৰ্তমান ভুবন বাম কেৰি মিনাটি মই টপ বোৰৰ কথা কৈছো ঠিক আছে যাতে যেটো সবে চিনি পোৱা হিয়তৰ জীৱনটো হিয়তৰ ভিডিঅ দেখুৱাৰ দৰে হিয়তে গালি নাপাৰে হিয়তৰ জীৱনত হিয়তে ভদ্ৰভাৱে থাকে হিয়তে ভাল ভাল কথা কয় তুমি ভুবন বামৰ ইন্টাৰভিউ চাবা হিয়তৰ তাৰ কন্টেন্ট আৰু তাক চাবা হিয়তে জানে কন্টেন্ট কি হয় কন্টেন্ট কোনে চাই কোনে উপভোগ কৰে হেবোৰ বস্তু আৰু হিয়তে হেতু বস্তু টাৰ্গেট কৰে মই এতিয়াও কন্টেন্ট ক্ৰিয়েটৰ হিচাপে নিজক স্বীকৃতি দিয়া নাই কাৰণ মই এতিয়াও হোৱা নাই তেনেকুৱা এতিয়া মই জাস্ট কথা কোৱা শিকি আছো কেমেৰাৰ আগত এংগল বিচাৰি আছো ভাল কেমেৰা বিচাৰি আছো ভাল এডিট কৰিব শিকি আছো সেটিও মই এক্স্যাক্টলি কন্টেন্ট ক্ৰিয়েট কৰিব কৰা নাই বাট হা মই বেস এটা ক্ৰিয়েট কৰি আছো যিকোনো ধৰণৰ ফিলসফিক্যাল লজিক্যাল কথা ফটোগ্ৰাফি ক্ৰিকেটৰ কথা ফিটনেস সব মই এটা বেস বনাব ট্ৰাই কৰি আছো সো আপোনালোকেও শিকক কেনেকুৱাকে কন্টেন্ট চাব লাগে কি কন্টেন্ট চাব লাগে আৰু কন্টেন্ট ক্ৰিয়েটৰক ভগৱান বুলি ভাবি নলবা আৰু হিয়তৰ ক্যাৰেক্টাৰটো জাস্টিফাই নকৰিব নিজৰ লগত তোমাৰ ভাল লাগিছে ডেফিনেটলি তুমি সোৱা লাইক কৰা শেয়াৰ কৰা